কথা আছিল আন্ধাৰতো পঢ়িব পৰাকৈ কবিতা এটা লিখাৰ। হৃদয়ৰ পৰা চুৰ কৰি শব্দবোৰ সকলো ভাষাতে লিখাৰ কথা আছিল তোমাৰ নাম। কথা আছিল সকলো মনত ৰখাৰ। তোমাৰ জন্মদিন, টেলিফোনৰ নম্বৰ, পচন্দৰ ৰং, ইটো সিটো বহুতো। তোমাৰ প্ৰতিটো পৰিকল্পনা আৰু ভাৱনা সলসলীয়াকৈ মনত ৰখাৰ কথা আছিল। কথা আছিল তোমাক লগ কৰাৰ। জালুকবাৰী, চিৰিয়াখানা, দীঘলী পুখুৰীৰ পাৰ অথবা ব্ৰহ্মপুত্ৰৰ পাৰত। মোৰ সকলো কাম, সকলো মনোৰঞ্জন নাকচ কৰি তোমাক লগ কৰাৰ কথা আছিল অকলে। কথা আছিল দুয়ো একেলগে যাত্ৰা কৰাৰ। বশিষ্ঠ, কামাখ্যা অথবা গণেশ মন্দিৰলৈ, ভগৱানক কিবা বিচৰাৰ কথা আছিল দুয়ো একেলগে। কথা আছিল বাটকুৰি বাই গৈ আক সুধি তাক সুধি ঠিকনা বিচাৰি তোমাৰ ঘৰ ওলোৱাৰ। তোমাৰ শিল্পবোৰ পিট পিটকৈ চোৱাৰ কথা আছিল সেইদিনাই। জানি নজনাৰ, দেখি নেদেখাৰ, শুনি নুশুনাৰ, বুজি নুবুজাৰ ভাও ধৰাৰ কথা আছিল তোমাৰ মা আৰু দেউতাৰ সন্মুখত। কথা আছিল একেলগে কটোৱাৰ। কোনো এক হিলৈ নুফুটা ৰাতি জোনাকৰ খবৰ বিচাৰি চলাত কৰাৰ কথা আছিল। বোৱাৰী উঠাৰ পৰলৈকে তৰা ফুলৰ কথা পাতি উজাগৰে থকাৰ কথা আছিল সেই ৰাতি। কিন্তু কথাটো নাছিল প্ৰেমত পৰাৰ, যাৰ বাবে আজি মই আকৌ অন্ধ, কলা আৰু বোবা।